আহিছে ডাঙৰীয়া এবাৰ আকৌ ওলাল ডাঙৰীয়া ৰব আচৰিত নহব এবাৰ কাহিনী অলপ বেলেগ শুৱালকুছিৰ শ্ৰীহাটী গোবৰ্ধন পানী অফিচ চকত আহি ওলাইছে এজন ডাঙৰীয়া মানে এটা ৰঙা ঘোঁৰা তপন কুমাৰ দাসে ঘোঁৰাটো আনি ঘৰত সুন্দৰকৈ বান্ধি ৰাখিলে বোলে যি আহি উচিত প্ৰমাণ দিব পাৰিব তেতিয়াহে গৰাকী ঘূৰাই দিয়া হ'ব ঘোঁৰাটো পিছে অৱশেষত আহি ওলাল ডাঙৰীয়াৰ গৰাকী মানে ঘোঁৰাৰ মালিক আৰু উচিত প্ৰমাণ দি নিজ ঘৰলৈ লৈ গ'ল মৰমৰ ডাঙৰীয়াজনক মানে ঘোঁৰাটোক বাৰু কাহিনী যিয়ে নহওক কিন্তু ৰাইজৰ পুনৰ এবাৰ মনত পৰিল ডাঙৰীয়াৰ সেই কাহিনীটোলৈ তাতে ৰাস্তাত বহুত আছিল আহোঁতে মই চিয়াটি গাঁও তাৰপিছত ঘৰটো আনি মই বান্ধি থৈ আমাৰ ইয়াত কোনো কাৰো ঘৰ নাই মই আৰু মৰম দিয়া বুলি ঘৰটো আনি বান্ধি থৈ দিছোঁ এতিয়া ঘৰৰ মালিক আহিছে তেখেতৰ ঘৰটো উপযুক্ত প্ৰমাণ দি মই চব ঘৰটো চমজাই দিম বুলি ভাবিছোঁ মই বহুতকে কৈছোঁ মই এনেকৈ এটা ঘৰ এটা বান্ধি দিছোঁ যে কোনোবা গ্ৰাহক আহে ক'ব খোৱাটো ক'ব আমাৰ ঘৰত থকা বুলি এতিয়া মালিক আহিছে মালিকটো এছএটিৰ মালিক বুলি কৈছে মানে এছএটিৰ কৰ্মচাৰী নেকি সেনেকৈ কৈছে উচিত প্ৰমাণ দিয়া নাই বৰ্তমান হয়তো প্ৰমাণ লৈ আহিছে কিজানি প্ৰমাণখিনি দিলে ঘৰটো মই তাহাঁতক দিম আৰু চমজাই দিম মোৰ ঘোঁৰা হয়তো মোৰ ঘৰ হ'ল মোকালমা মই ঘোঁৰাটো এছআইডিত মই ধৰক দি আছোঁ পথাৰত কোনো এটা বদমাছ মানুহ উঠাই দিছোঁ ঘোঁৰাটো মই কালি দিনটো আমি বিচাৰি আছোঁ ঘোঁৰাটো পোৱা নাই আমি আজি খবৰ পৰাই আছোঁ ইয়াৰ পৰা শুনাই আছোঁ মই সদাগা মই এটা ল'ৰা ভাতিটো ল'ৰা পঠাই দিছোঁ তাতে খবৰ দিছোঁ ঘোঁৰা তাতে আছে জেগাখিনিৰ নাম মই নাজানো ক'ত জেগাখিনিৰ নাম খবৰখন দিছোঁ মই 1 ঘণ্টাৰ পিছত মই আহিছোঁ ইয়াতে মই পাইছোঁ ভালেই আছে ঘোঁৰাটো দাদাকো মই ধন্যবাদ দিছোঁ যিটো ঘোঁৰাটো মোক ধৰি থৈছে ইয়াতে তাকে ধন্যবাদ জনাইছোঁ আমি নিউজ ডেস্ক ৰিপৰ্ট দাপোন লাইভ 24